মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ ভইচ চেঞ্জ কেনেকৈ কৰা হয়। আগতে মই বহুতো গ্ৰামাৰ ওপৰত ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চোৱা নাই, মোৰ ভিডিঅ'ৰ প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিবা। তো আজি আমি শিকিম ভইচ চেঞ্জ কেনেকৈ কৰে। তো চোৱা, মই লিখি লৈছোঁ ভইচ চেঞ্জ। এক্টিভ ভইচ টু পেছিভ ভইচ, মানে যদি ভইচটো এক্টিভত থাকে কেনেকৈ পেছিভ কৰিব লাগে, এক্টিভৰ পৰা কেনেকৈ পেছিভ ভইচ কৰিব লাগে, মানে এক্টিভত আছে পেছিভত কেনেকৈ কৰিব লাগে সেইটোৱে আমি শিকিম। তো তোমালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকিবা। তো চোৱা, মই 1 নম্বৰ কুৱেশ্যন লৈ লৈছোঁ। ৰাম হেজ গিভেন এ পেন। ৰাম হেজ গিভেন এ পেন, এইটো কিহত আছে? এক্টিভ ভইচত আছে। আমি কেনেকৈ গম পাইছোঁ? কাৰণ ইয়াত বাই প্ৰিপজিশ্যন নাই, বা টু প্ৰিপজিশ্যন নাই, বা উইথ প্ৰিপজিশ্যন নাই, তেনেকুৱা নাই। আৰু হেজ আছে, চোৱা, হেজৰ লগত বিন নাই। তো এনেকুৱা ধৰণৰ চেণ্টেঞ্চ দেখিলে আমি গম পাওঁ যে এক্টিভ ভইচত আছে। আৰু এইটো কেনেকৈ পেছিভ কৰিবা? ফাৰ্ষ্ট ৰুল হৈছে, যিটো বাক্যৰ তোমাৰ অবজেক্ট থাকে সেইটো ছাবজেক্ট কৰা আৰু ছাবজেক্টটোক অবজেক্ট কৰা। ঠিক আছে, ৰাম হেজ গিভেন এ পেন, তো এ পেনটো হ'ল ইয়াত অবজেক্ট। তো অবজেক্টটো যেতিয়া আমি প্ৰথমত লিখি দিম সেইটো হৈ যাব ছাবজেক্ট। ঠিক আছে, আৰু টেন্সটো আমি জানিব লাগে। এইটো টেন্স আছে তোমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। পাৰফেক্ট টেন্সত আছে প্ৰেজেণ্টৰ। তো এ পেন একবচন কাৰণে ইয়াতো হেজেই হ'ব, এ পেন হেজ। তাৰপিছত পাৰফেক্ট টেন্সত যদি থাকে ভইচটো আৰু যেতিয়া আমি পেছিভ কৰিম তেতিয়া বিন লিখিব লাগে, এ পেন হেজ বিন। তাৰপিছত আৰু এটা ৰুল আছে যে পেছিভ ভইচত সদায় ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হয়। তো গিভেন, এইটো পাৰফেক্ট টেন্সত সদায় ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল দিয়াই থাকে। তো এ পেন হেজ বিন গিভেন বাই, আৰু নৰ্মেলি বাই প্ৰিপজিশ্যনে বেছি হয়, বাই ৰাম। তো এইটো হৈ গ'ল পেছিভ ভইচ। তো আৰু এটা কুৱেশ্যন আমি লৈ লওঁ। সীতা ইজ ৰাইটিং এ লেটাৰ। এক্টিভ ভইচত আছে, চোৱা, কাৰণ এইটোত বাই প্ৰিপজিশ্যন নাই বা অন্য কোনো প্ৰিপজিশ্যন নাই। তো এইটো এক্টিভত আছে। তো আমি কেনেকৈ পেছিভ কৰিম? তো প্ৰথম ৰুলটো এইটোৱে যে যিটো অবজেক্ট থাকে সেইটো আমি প্ৰথমত লিখিলে ছাবজেক্ট হৈ যায়। তো এ লেটাৰ আমি প্ৰথমত লিখি দিলোঁ, এইটো ছাবজেক্ট হৈ গ'ল। আৰু এই বাক্যটোৰ টেন্সটো আছে তোমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত। তো এ লেটাৰ একবচনেই হয়, তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত একবচন যদি থাকে ইজে হয়। তো এ লেটাৰ ইজ। আৰু যদি টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকে বা যিকোনো কণ্টিনিউৱাছ টেন্সত থাকে তেতিয়াহ'লে আমি বিং শব্দটো ব্যৱহাৰ কৰিব লাগে পেছিভ কৰোঁতে। তো এ লেটাৰ ইজ বিং, আইএনজি থাকিলে, মানে ভাৰ্বত আইএনজি থাকিলে বিংটো লিখিব লাগে। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, ৰাইটিং, ৰাইট আছে ভাৰ্বটো, তো ৰাইটৰ পাষ্ট পাৰ্টিচিপল ৰিটেন। তাৰপিছত বাই সীতা, মানে ছাবজেক্টটো যদি লাষ্টত লিখি দিওঁ সেইটো হৈ যায় অবজেক্ট। তো আমি আৰু এটা কুৱেশ্যন লৈ লওঁ। হি উইল ডু দিছ ৱৰ্ক। এইটো এক্টিভ ভইচত আছে কাৰণ ইয়াত বাই প্ৰিপজিশ্যন বা অন্য কোনো প্ৰিপজিশ্যন নাই। ঠিক আছে, তো এইটো কেনেকৈ পেছিভ কৰিব লাগিব? চোৱা, দিছ ৱৰ্কটো ইয়াত অবজেক্ট। তো আমি যেতিয়া প্ৰথমত লিখি দিম এইটো হৈ যাব ছাবজেক্ট। তো দিছ ৱৰ্ক, এইটো টেন্সটো কিহত আছে? ফিউচাৰ ইনডিফিনিট টেন্সত আছে। ফিউচাৰ ইনডিফিনিট টেন্সত যদি একবচন হয় তো ইয়াৰ লগত উইলেই হ'ব। তো দিছ ৱৰ্ক একবচন, তো উইল। তাৰপিছত ফিউচাৰ টেন্সত যদি থাকে এক্টিভ ভইচটো আৰু যেতিয়া আমি পেছিভ কৰোঁ তেতিয়াহ'লে আমি বি এটা লিখিব লাগে, শ্বেল বি বা উইল বি যি হয়। তো বি, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, ডু হ'ল ভাৰ্ব, ইয়াৰ পাষ্ট পাৰ্টিচিপল হ'ল ডান। তাৰপিছত বাই হিম, হিটো যেতিয়া আমি অবজেক্ট কৰি লিখিম তেতিয়া হিম হৈ যায়। ঠিক আছে, পেছিভ ভইচ হৈ গ'ল। আৰু এটা কুৱেশ্যন আমি লৈ লওঁ। আই হেভ ডান দ্য ৱৰ্ক। এইটো এক্টিভ ভইচত আছে,
তো পেচিভ যেতিয়া আমি কৰিম দা ৱৰ্ক এইটো প্ৰথমত লিখি দিলোঁ ছাবজেক্ট হৈ গ'ল আৰু এইটো চোৱা চেণ্টেন্সটো টেন্সটো কিহত আছে টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি হেভ বা হেজি লগাব লাগে চ' ৱৰ্ক দা ৱৰ্ক এইটো একবচন হ'লে সদায় হেজে হয় তো হেজ পাৰফেক্ট টেন্সত ৰুল আছে যে যেতিয়া পেচিভ কৰিম তেতিয়া বিন এটা লিখিব লাগে পাষ্ট পাৰ্টিচিপলৰ আগত তো বিন ডান এইটো পাষ্ট পাৰ্টিচিপলত সদায় পাৰফেক্ট টেন্সত সদায় পাষ্ট পাৰ্টিচিপল থাকেই তো ডান তাৰপিছত বাই মিটো যেতিয়া আমি অবজেক্ট কৰি লিখিম তেতিয়া হৈ যাব আইটো যেতিয়া আমি অবজেক্ট কৰি লিখিম তেতিয়া হৈ যায় মি তো এনেকৈ সুন্দৰভাৱে তোমালোকে ভইচ চেঞ্জ কৰিব পাৰিবা তো এইটো ভিডিঅ' যদি তোমালোকে ভালকৈ চোৱা তো তোমালোকে নিশ্চয় ভইচ চেঞ্জ কৰিব পাৰিবা আৰু শিকি যাবা ধন্যবাদ